ভালে ভালে গেল অলপমান বৈধান চাকা অলপমান শাস্তি কৰিলে হান পাইছো না এতিয়া চিটিয়া চাই আছে নে আপোনালোকে ভাল হৈছে নে কি কৈছে এটা ফটো মাছে নেকি ছবি আকৌ তলত দি কিবা উঠো তলত ফটো মাৰি আছে কিবা উঠোৱে আকৌ আৰু আহি পেলাই সঁচাকৈ ভাল লাগছে ইমান সুন্দৰকৈ এই বৰষুণতো আপোনালোকে যে আমাৰ অনুষ্ঠানটো উপভোগ কৰি আছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু ল'ৰাকেইজনে ইমান কষ্ট কৰি প্ৰগ্ৰামটো পাতছি হয়নে নহয় এই ল'ৰাকেইজন আছে কাৰণে আপোনালোকে বেলেগত প্ৰগ্ৰাম কৰিব চাব যাব নালাগে হয়নে নহয় এই ল'ৰাকেইজনৰ কাৰণে এটা হাতত চামাই দিব লাগে সকলোৱে বঢ়িয়া এই অনুষ্ঠানটো যাতে আৰু আগবাঢ়ি যাই থাকক ইয়াৰে ল'ৰা ছোৱালী পঢ়ি শুনি আগবাঢ়ি যাওক হয়নে আৰু ইমান সুন্দৰকৈ ইহঁতে বিহু নৃত্য কৰিছে ডেন্স কৰিলে ভাল লাগছে ডাঙৰ ডাঙৰ গায়ক কিছুমান মাটি পইচাকেইটা দিয়া নাই ইয়াৰে ল'ৰাবিলাকক নৃত্য প্ৰতিভা এইবিলাক দুটা ঘৰত সহায় কৰিছে হয়নে নহয় ভালে আছে নাচে নিহা মান নাই মাৰি হাত হাতত পোৱা নাই এইকেইটা এইকাৰণে লৈ আছোঁ ভুজিয়া বুজিয়া ঘৰত থাকি দবৰা দবৰি কাৰ্য কৰে এই 12টা বজাতে ঘৰৰ পৰা ওলাইছোঁ এতিয়ালৈকে ঘৰে পোৱা নাযায় ৰাতি 12টা বাজিত আহি কাৰো মনত পাহিব নোৱাৰোঁ গালিও খাওঁ কাৰোবাৰ দৰে কালি পৰা কিবা এটা ভিডিঅ' আমাৰ তোৰপাল লাগি আছে কিবা বিহু নৃত্য কৰালৈ চেণ্ডেল পিন্ধি বিহু নাচিছিলোঁ সেইটো লৈ খা গালি বাচি নাচোন আমাৰো ভুল হৈছে মানুহক তাই ভুল হয় হয়নে নহয় বাৰু আপোনালোকক মনোৰঞ্জন দিব যাওঁতে এনেকুৱা হয় তেনেকৈ আকৌ চামকে দাদাই টিভিত উঠি আছে ভাল লাগছে আকৌ এনেকৈ কেমেৰা চেমেৰা উঠি থাকিব মানে মই আকৌ এইটো কৈ মেলি দিয়া যাদুটোতো ভাল পাইছিলোঁ এই কিবা কবিনে নকোৱা মাৰি চোৱা ভগৱান কথা কাটিছা নমস্কাৰ আশা কৰোঁ আপোনালোক সকলোৰে ভাল আপোনালোক সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ বতৰ ইমান বেয়া তথাপিও যে আপোনালোকে ইমান সুন্দৰকৈ এই অনুষ্ঠানটি উপভোগ কৰি আছে তাৰ বাবে আপোনালোক সকলোলৈ ধন্যবাদ আশা কৰোঁ আপোনালোক সকলোৰে বিহুটি খুব ধুনীয়াকৈ গৈ আছে আৰু আমাক এই উদ্যমী দাদাসকলে আপোনালোকৰ মাজত আহিবলৈ যে অকণ সুবিধা দিছে তাৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ সঁচাকৈ বহুত বেছি ভাল লাগিল আপোনালোকৰ মাজলৈ আহিব পাই হেৰি আপুনি যে আইভাৰ পৰা ইমান কথা কৈ আছে আপোনাক কোনে জন্ম দিছিল হে কি মৰাই চাইছোঁ বাৰু ইমান মানুহৰ আগত ইমান সুন্দৰ মহান অনুষ্ঠান এটা বিহুৰ এইকেইটা প্ৰতিভা আপোনাৰ জন্ম দিলে নাজানে চবে জানে মায়ে জন্ম দিয়ে বুলি জানেনে নাজানে তোমালোকে মায়ে জন্ম দিয়ে নাজানে বাৰু এইটা নাজানে এইটা কোনে জন্ম দিলা চাইছোঁ লাষ্ট লঘু পৰিমাণটো আহিলা কৈছোঁ আপোনাৰ মুখখন যিহে লাওপাত কচুপাত কওকচোন আপোনাক কোনে জন্ম দিলা নাজানে তাৰমানে কোনে জন্ম দিলা যেতিয়া মই সৰু আছিলোঁ তেতিয়া মই সদে নাপালোঁ মায়েহে জন্ম দিলা নে দেউতাহে জন্ম দিলা এইটা নাজানে এতিয়া চাইছোঁ বাৰু আপোনাক কেইটামান প্ৰশ্ন সোধোঁ আপুনি উত্তৰ দিব পাৰিবনে উত্তৰ দিব পাৰিম কিন্তু ইমান যদি প্ৰশ্নই সোধা তই দেখোন হেড মাষ্টৰ নিব পাৰিলি হয় হেৰি হেড নহয় টেট মাষ্টৰ তাকে মোৰ জীৱনৰ খাতা কাৰণে পটকে চিনি হৈ যায় আপুনি কওকচোন বহু বচন কাক বোলে এইবিলাক কথা চবে জানে আগতে কৈছোঁহে বহু বচন কাক বোলে খুৰীহঁতে জানে হা কি কৈছে দাদা বিহুৰাত লাগছি ভালকৈ আমাৰ খুৰী জানা নেকি আমাৰ এওঁৰাকৰ বুঢ়া তিৰিকেইটা আগতে চকুত পৰে এতিয়া হয় খুৰীহে আগত বহি আছে কাৰণে চকুত পৰছি নহ'লে আই এই নিচিনা আকৌ চাল ল'ৰা আই পাৱা কাঢ়িছি এই নিচিনা আই আছে কাৰণে গাঁৱৰ সংস্কৃতিবিলাক আজিকালি যিয়ে থাকে আজিকালি তিৰিবিলাকেতো বুজিয়ে নাপায় হয়নে নহয় আৰু আই হাত আছে কাৰণে চাল মৰা আইবিলাক আছে কাৰণে গাঁৱৰ ভাল লাগি থাকে পৰম্পৰা জীয়াই ৰাখে এইটা চকুত পৰা পাই খঙে উঠছে কি কৈ আছা বহু বচন কাক বোলে নাজানা যাৰ ঘৰত বহুত বহুত বাচন থাকে তাকে বহু বচন বোলে আপুনি জানেনে মালভূমি কাক বোলে বা তাৰপিছত এটা কৈয়ে থাকিব এইটা খুব নোহোৱা কৰি কৈ মালভূমি কাক বোলে ক'ব লাগিব এইটা চবে জানে হয়নে নহয় ক'ব লাগিব যিটো ভূমিত বহি চেঙেৰাৰ পৰা বুঢ়াত লাগি মালটো টানি থাকে তাকে মালভূমি বোলে কিন্তু ইয়াতে মালখোৱা মানুহ নাই চববিলাক উন্নত জেগা শিক্ষিত জেগা আৰু যাতে আগলৈকে নাখা বুলি আশা কৰিলোঁ আৰু তাকে উন্নত দেখা পাওঁ ইয়াৰে ল'ৰা ছোৱালী পঢ়ি শুনি কামৰূপ নহয় দৰং নহয় হয়নে নহয় তোমালোকে পঢ়ি শুনি ডাঙৰ মানুহ হ'ব পাৰিবনে ল'ৰা ইয়াতকৈ আৰু ভাল ভাল বিহু পাতিব লাগিব আৰু খুৰীহঁতক দাদাহঁতক এটা কথা কৈ থৈ যাওঁ এইবিলাক ছোৱালীবিলাকক যি মোবাইল তুলি দিছা যদি ভাল মানুহ কোনোবা বিচাৰা তেতিয়া হাতত মোবাইল নহ'লে কিতাপ তুলি দিবি তেতিয়াহে ডাঙৰ মানুহ হ'ব পাৰিব
চলিয়া ভাত নাখালে খিটাই গাই চাওঁ জিমটো বনোৱা চাওঁ ইফালে ভিডিঅ'ত কাপোৰ থাকিলে থাকক নাটকিলেও নাই চলিয়া মুঠতে ভাত খাব লাগে হয়নে সেইকাৰণে খুৰীহঁতক দাদাহঁতক কৈছোঁ তেতিয়াহে কিতাপ দিলেহে ভাল মানুহ হ'ব মোবাইল দিলে নহয় কিন্তু অনলাইন ক্লাছৰ কাৰণে দিব লগা হৈছে পৰিস্থিতিক চাই কিন্তু চলিয়া কি কৰি থাকে সেইটো আকৌ চাব লাগিব হয়নে নহয় বাৰু বাপৰে বিয়া কটা বাৰু এই হাতী মৰা হাত এই তাহাঁতৰ ভোট পোখা জন্ম পাইছে একো একেবাৰে নাচে হয়নে পচন্দ গেছি ফুলাদি ফুলি আছে আগত কৰি দিলে দাদা কথা জানো দৰা এখন আছে এতিয়া নতুনকৈ জোৰাণত অহা দিছে কম নাই দাদা এই কিবা কবি নে নকওঁ ঐ মাৰি থোৱা ভোটৰ অৱস্থা দিছা এইটো দেখছাহে আগে ঘূৰা সোমাম টাটা কোম্পানী কেন্দ্ৰ গাড়ীখন ভাল আৰু ইমান খাব পাৰে বাপাহৰি আহোঁতে কৈ আছে দীপাংকৰক এই দীপাংকৰ দাদা চিংৰা নাই নেকি বুধি মই কৈছোঁ দীপাংকৰক গালি পাইছোঁ চিংৰা দি নমৰবি যাওঁতে যি পাত মাৰে গাড়ীৰ ভিতৰত যাব নোৱাৰা কৰে বাপাহৰি বুলি কৈছোঁ এতিয়া কবি নে নকোৱা হেৰি অলপ লাহে লাহে কৈ পিছফালে কিবা বাহিৰকো চাবি এই আৰু সাংঘাতিক মোক হেৰি আপুনি অলপ খোৱা বোৱা কৰিব নাখাওঁতে নাখাওঁতে মোক যেনে ভোটকে পাৰা অমিতাটো আনিছে বাকী কৰি মোৰ পৰা মোক ভোটকে পাৰা অমিতা হান হৈছে তাই মুখখন বৰ ভাল লগা হান হৈ আছে জানো শুকুনে আটা পিঠাহে মেকআপ নকৰিলি কাউৰতকেও ক'লা মেকআপৰ ইফালে চেণ্ডেলি নাচা মেকআপৰ যোৰতহে অলপমান লাইটৰ পোহৰত চিল্কি আছে ৰাইজে শুনা পাব হয় নেকি তোৰ ইয়াতে নুশুনি বুলি কৈছিলোঁ আহেনে ক খ গ ঘ শুন ভাত খাই উঠি ঘুম ৰাতিপুৱাই অ' দুৱা মুখতে মোৰ হাত তোৰ ইয়াত এতিয়া গান গাবা দিছে এতিয়া গাবা লাগবনে নাই মই গান গালি হৈছি আৰু মই আকৌ বেয়া পালি 2% মাৰপিটা দুটা তিৰি আছে আপুনি কি কি সুৰত গান গাব জানে মই বহুত সুৰত গান গাওঁ বকা সুৰ মৰিকা সুৰ জংঘা সুৰ কেতিয়াবাতো হাতী সুৰতো গান গাওঁ আপুনি জানেনে বকা সুৰ কাক বোলে অঁ জানো যিয়ে নেকি ৰাতিপুৱা ঘুমাই উঠি ফালে মোক তিৰিকেইটা নিচিনাকৈ ৰাতিপুৱাৰ পৰা ৰাতিত লাগি বকিয়াই থাকে তাকে বোলে বকা সুৰ হয়নে নহয় আকৌ আমাৰ চিৰিয়েলবিলাক চাই পেলাই খুৰীহঁতে কাজিয়া নকৰিবি দেই এইবিলাক মনোৰঞ্জন দিব লাগিহে কৰি থাকো আকৌ ঘৰত যায় কাজিয়া কৰিবি কেতিয়া গাইছে কাজিয়া কৰিছিলোঁ বুলি কবি আকৌ মুখে গালি পাই থাকিবি ঘৰত যায় হয়নে নহয় হেৰি আপুনি কওকচোন লগত লৈ ফুৰাম এখন খন্তি খান্দি খান্দি দেখান দিম লুটি পুতি মই এই হ'ম মন্ত্ৰী জনসাধাৰণে যেনেকৈ মৰে সেনেকৈ মৰক ভোটটো দিয়াৰ পিছত মই এই ৰাজা কিবা কবি আৰু আপোনাৰতো দুটা তিৰি আছে অঁ বাপ্পাও ইয়াতে জিমুখাহে তিৰি আৰু জিয়া থুপৰি লাগছি নে আৰু এটা লাগি যায় নেকি আপোনাৰ পিছত কি কয় নাছে কিয় ইয়াৰ পৰা গেলি হৈছে আৰু জীৱৰ মাজত আকৌ অৱজয় আহা নাই ঘূৰিয়া যাবি নেকি কোনোবা বচ্চা কি সাংঘাতিক এটা জ্বলি থাকে মই ইয়াৰ পৰা কোনোবা এটাক নিওঁ বুলি কি এই হেৰি মান্দা মাৰি কি ক'ব লৈছ ইয়াতে তোক চবতে লৈ ফুৰা লাগে নেকি এই মই য'তে যাওঁ ত'তে মৰা কিয়া তই হে ভাল লাগে নেকি তোৰহে পৰে মোৰ নহয় টেষ্টি এটা চিনি পোৱা নাই তই মোক চিনি পোৱা নাই হে ভাল এটা বুঢ়ামুনি চাই তোক এতে থৈ যাওঁ তোকে যদি ইমান বুঢ়ামুনি লগাইছি নিবিচাৰা কিয় যায় ফেলে হেৰি মোক ৰান্ধনাৰ যদি কওঁ বহুত লিকিৰা আছে এতিয়া যাওঁ মই কোনোবাই ৰাখি নেকি হয় আজিকালি আকৌ জীয়াগিলাক পৰে নাযায় তিৰিগিলাকহে পৰে যায় ৰাখা যদি কওঁ ভেলিডিটিয়াত যোৱা বস্তুটো দি থৈ যাওঁ এই মানুহ মাৰি দিম চৰ হৈ যাব ভীমকলৰ গুটি এনেকুৱা এটা চব দিম চৰত থিয়াই ল'বি মুঠি তই বেটি দিনে দিনে হৈ গৈছে মস্ত এটা চেকেনি ভাত খোৱা চৰু তই এটা মস্ত হালোৱা গৰু কি বকাই চাইছোঁ বাৰু আমাৰতো তাতে কাজিয়া কৰে ইয়াতে এতিয়া কাজিয়া কৰিছে কেনেকৈ এতিয়া তিনি জীয়া মানুহ এটা হালোৱা গৰু হৈ আমাৰ কথাবিলাক আপোনালোকে বুজি পায় নে নাপায় একদিনে এটা দাম একদিনে এটা দাম হয়নে নহয় মিঠাতেলৰ এতিয়া 200 টকা পেট্ৰলৰ দাম এতিয়া 107 টকা হয়নে নহয় সেইকাৰণে চিপিয়া হ'ব লাগবয়ে কি কৈছা চেনি খোৱা পিপিয়া আপুনি বৰ চিপিয়াহে জানো কাজিয়া কৰা আহি আমাৰ ভাষাবিলাক বুজি পাই আপোনালোকে হয়নে নহয় বাৰু আৰু সঁচাকৈ ভাল লাগিছে ইমান সুন্দৰকৈ আপোনালোকে অনুষ্ঠানটো উপভোগ কৰি ভাল লাগিছে আপোনালোকৰ মাজত মই একবাৰ হ'লেও কেতিয়াই হওক চিপিয়াত কম যায় যে ইয়াতে আহি ভাল লাগছে বুলি নামটো এতিয়া মুখত ঘূৰি নাহে বৰ দীঘল নাম নহয় হয়নে নহয় বাৰু
বেয়াটো পোৱা নাই ইমান সুন্দৰকৈ জাতি বৰ্ণ নিৰ্বিশেষে একত্ৰিত হৈ ইমান সুন্দৰ মহান অনুষ্ঠান এটাত আমাকো আপোনালোকৰ মাজত কথা কোৱাৰ সুবিধা কৰি দিয়াৰ কাৰণে সমূহ কৰ্মকৰ্তাক বহুত বহুত ধন্যবাদ আৰু ইমান সুন্দৰকৈ আপোনালোকে শৃংখলাবদ্ধভাৱে অনুষ্ঠানটো উপভোগ কৰি আছে তাৰ কাৰণেও ধন্যবাদ এনেকৈ যাতে এই প্ৰগ্ৰেমটো আৰু আগবাঢ়ি যাই থাকে আৰু যাতে আগত লাগি আমি আৰু ভাল ভাল অনুষ্ঠানবিলাক ইয়াতে দেখা পাওঁ আৰু ইয়াৰে ল'ৰা ছোৱালী পঢ়ি শুনি শিক্ষা লাগে আজিকালি অফিচ এটাত যাব নোৱাৰা চব বাহিৰা মানুহ সেইকাৰণে আমাক দপদপে উঠে অসমীয়া মানুহ পালে আমাৰ ল'ৰা ছোৱালী যদি পঢ়ি শুনি যায় তেতিয়াহ'লে আমাক আকৌ বাহিৰা মানুহবিলাকে কিয় দপদপাব পাৰে হয়নে নহয় বাৰু সেইকাৰণে ল'ৰা ছোৱালীক ভাল মানুহ কৰি যাতে আমাৰ ল'ৰাই শিক্ষিত হাৰত বেলেগে ঠেট চলা বুলি ক'ব নোৱাৰে সেইকাৰণে ল'ৰা ছোৱালীক ভালকৈ আপোনালোকে গঢ় দি ভাল মানুহ কৰক তাৰে কামনা কৰিছোঁ আৰু এতিয়া ইহঁতক কেতিয়াকৈ গানটো মনত আছে আপোনালোকৰ আছেনে নাই চবৰে মনত আছে গাব পাৰিবি নাচব লাগিব কিন্তু আমিও বেছি দীঘলীয়া নকৰোঁ ইয়াৰ পিছত ভাৰতীয় প্ৰগ্ৰেম আছে ইয়াৰ সৰু তেজপুৰৰ পৰা আহিলোঁ প্ৰগ্ৰেম কৰি আমি যেতিয়াৰ পৰা আহিছিলোঁ আমাক যদি কেইটামান ডিমা দি দিয়া হয় চানাহে পুতাল হয় জানো এতিয়া গানটো গাব লাগিব নে নাই নাচব লাগিব কিন্তু লাগব সাংঘাতিক মাৰি যাব হে পকেট গৰম হে তিৰিৰ মৰম হে পকেট খালি হে তিৰিৰ গালি খিটেকাই দুটা তিৰি খিটেকাই দুটা তিৰি লাগি গৈ হুৰা হুৰি টেনচনত যায় চুলি হৰি কিহে পাইছে কিহে ধৰছে বাটৰ কচু গাত ঘুচি খিটেকাই তত হৰাই গৈছি খিটেকাই কেনে মজা জ্বালা পাই গৈছোঁ তিৰিৰ জ্বালা বাকী নাই নহয় নে এই জ্বালা পাইছোঁ বাবা হেৰে এই তেতিয়া চুপুৰাই ফালে আৰু ইয়াতে এতিয়া গান গাব ধুনীয়াকৈ আপোনালোকে নাচব লাগিব ৰাতিপুৱাই দিব লাগিব ইমান বছৰৰ মূৰত বিহুটো পাইছা কৰোণাৰ পিছততো এইবাৰে ফাৰ্ষ্ট হয়নে নহয় নাচবিনে নাই আপোনালোকে এই গান গাব লাগিব নেকি এই আকৌ কমেডিকে কি গান শুনিছে আজিকালি কি ওলোৱে আগৰ গানবিলাক ভাল আছিল এইটা এই গান গাব গাইছোঁ গা ধুনীয়াকৈ সহযোগ কৰি সকলোৱে চাগেলীয়া বোলা ডিমা পাৰিব নাপাৰাও নহয় দেশৰ যিহে দিনকাল হৈ আছে এই গাব লাগিব নেকি আকৌ এই গানটো গাব নোৱাৰে কাৰোৰে নিচিনা মাত কিন্তু এই হকে গাব পাৰে নেতা নহয় জীয়াটো আপা আপি আকৌ আপাৰ আচামৰ ফালে আমাৰ জীয়া বুলি ক'লে বুজি নাপায় তাতে লিপিয়া জীয়া এইবিলাকো বুজি নাপায় তাতে ক'ব লাগে আপি সেনেকৈ ক'লেহে বুজি পায় আপোনালোকে বুজি পায় আমি এইটো ভাষা নামনি অসম আৰু আমাৰ দৰং একে ভাষা কিন্তু উজনি ফালে বুজি নাপায় কথাটো শুনি ভাল পায় হয়নে নহয় আমাৰ ভাষাবিলাক আপোনালোকে ধুনীয়াকৈ ভাল পায় বুজি পায় কথাটো সেইকাৰণে ভাল লাগে গান গাবিনে আৰু এটা বাবা কি গান বাঢ়ি গৈছে কমেডি কৰি নাচে এতিয়া এইবিলাক বাৰু গান হৈছে নেকি একোতো গান হোৱা নাই আগৰ গানবিলাক ভূপেন মামাই গোৱা জুবিন দাই গোৱা এইবিলাক গান কি বঢ়িয়া হয়নে আৰু এতিয়া ধুনীয়াকৈ এতিয়া আমি বেছি দীঘলীয়া নকৰোঁ গায়কো আহিছিল আকৌ আহাৰ পৰা এই আকৌ হেৰিয়া এই কি আছিল তাৰ নাম ক'ত গ'লে সি দুটাংক ক'ত গ'ল ভিটি উঠা এই দেহাটো পোৱা নাই আহাৰ পৰা এই আকৌ টান টিৰিং মাৰি আছে মই কৈছোঁ মোৰ লগত বিয়া হৈছে কি চাই থাকা বুলি কৈছোঁ তাক আৰু ভাল লাগিল দীপাংকৰে বোলে 4-5 দিনৰ পৰা মোৰ নাম্বাৰটো বিচাৰি আহিছিল সি পোৱা নাই কিবা কৰি পালা পাই পেলাই কৈছে আমাৰ এতিয়া বিহুত যাব লাগিব বুলি মই কৈছোঁ হ'বই যাম দে ভাল পোৱাৰ কাৰণেহে আমাক বিচাৰা বা আমি আপোনালোকৰ মাজত বা কি কৰিব পাৰোঁ কি কৰিব নোৱাৰোঁ আমিতো নাজানো আমি মনোৰঞ্জন দিব ভাল পাওঁ হয়নে নহয় বাৰু সুধিয়া ভাল পাইছেনে আপোনালোকে বেয়া পাইছে বাৰু বেয়াটো কোৱা নাই আৰু আমাৰ কমেডি কৰোঁতে কিছুমান হুঁচি শব্দ উপস্থাপন কৰিব পৰা যায় সেইকাৰণে ক্ষমা কৰি দিবি ভুল হ'লি আৰু ভুল হৈয়ে মানুহ মাতাই কিন্তু ঠিকে হাঁহিব লাগে মানুহবিলাকে আজিকালি কান্দাই আছোঁ আৰু কিবা কবি না নকোৱা নকোৱা কিয়া কৈছোঁ এটা ধুনীয়াকৈ গান গাব পাৰা গান এটা বেছি চিৰাইছে
এই গান গাব লাগব না এই আমাকে বিশ্বাসী সহযোগ কৰিব লাগিব কিন্তু দেখা বাবা চাদৰৰে আঁচলখন টানি টানি বান্ধি ৰ'বা চাদৰৰে আঁচলখন টানি টানি বান্ধি ৰ'বা বাবা কি গান গাইছে নাচিছে আৰে ভালে গাইছে বাৰু আকৌ হেৰি কৰা নাই মই সেইটো কাৰণে আকৌ বেলেগকৈ গাড়ী গাব লাগিব না সেনেকৈ গাড়ী নহয় তাৰমানে বৰ ধুনীয়া এটাও নাই গৰকীয়া তাতো কৈ ধুনীয়া কিয় চিকাৰীৰে দল কেইটা সৰু সৰুকৈ জুপুৰি সাজি জীৱ জন্তু খেদিলা আজি ৰঙাত আহি কিয় ঘৰ বান্ধি ললা আজি ৰঙাত আহি কিয় ঘৰ বান্ধি ললা সীমান্ততে নগাই আহি অসমীয়াক মাৰিলে তাকে দেখি প্ৰশাসনে গুৰুত্বকে নিদিলে হয়নে নহয় বাৰু এনেকৈ এদিন আমাৰ অসমীয়া মানুহবিলাকক বাহিৰৰ মানুহবিলাকে মাৰি কৰিব সেইকাৰণে একত্ৰিত হৈ থকাৰ সময় হ'ল ইমান সুন্দৰকৈ আপোনালোকে জাতি বৰ্ণ নিৰ্বিশেষে বিহুটো উপভোগ কৰি আছে তাৰ কাৰণে ধন্যবাদ আমি বেছি দীঘলীয়া নকৰোঁ ইয়াৰ পিছত ধাৰাপুৰত প্ৰগ্ৰেম আছে আমাৰ যদি কমিটি কৰোঁতে কিছুমান নথিপত্ৰ উপস্থাপন কৰিছোঁ ঘৰে চলি বুলি ক্ষমা কৰি দিবি আৰু ইয়াৰ পৰা ধাৰাপুৰত যাম ধুনীয়াকৈ শিল্পী আছে যথেষ্টখিনি এয়া ধুনীয়াকৈ দাদাহঁত আহি উপস্থিত হৈছে নাচবালা পূজাই কিন্তু আপোনালোকে নাচবিনে নাই বাৰু আৰু একবাৰ কৈ যাওঁ ইমান সুন্দৰ এটা অনুষ্ঠানত আপোনালোকৰ মাজত আমাক ইমান ধুনীয়াকৈ অনুষ্ঠানটো কৰাৰ কাৰণে সুবিধা দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু বেয়া নাপাব আমি ইয়াৰ পৰা বিদায় ল'ম যদি কিবা অশ্লীলভাৱে উপস্থাপন কৰিছোঁ আপোনালোকে ভাতৃ কুটি দিয়াৰ ক্ষমা কৰি দিয়ে ধন্যবাদ শুভৰাত্ৰি জয় আই অসম